friends and welcome back to my YouTube channel. মই আছো এতিয়া এনে অলপ ফুৰিব আহিছিলো। ফুৰিব আহি থাকোতে মোবাইলটো উলিয়াই কেমেৰাটো ওপেন কৰিলো, তাৰ পিছত ব্লগটো ষ্টাৰ্ট কৰিলো। ইয়াত প্ৰায়বিলাক আপোনালোকে সফটৱেৰ কোম্পানী দেখিবলৈ পাব। এইটো এটা সফটৱেৰ কোম্পানী হয়, এইটো টেক মহিন্দ্ৰা হয়। তো আহি থাকক আপোনালোক মোক পিছে মই জল্দি যাম, আহি থাকক, ভিডিঅ'টো স্কিপ নকৰিব। তো মই যেনেকৈ আহি আছোঁ আপোনালোকো তেনেকৈ লাহে লাহে আহি থাকক একদম। এইবোৰ যে আপোনালোকে কোম্পানীবোৰ যে দেখিছে, এইবিলাক সফটৱেৰ কোম্পানী হয়। তো ৰাস্তাটো পাই লওঁ। তো মই এতিয়া ৰাস্তাটো ইফালে পাৰ হৈ ল'ব লাগিব। তো গাড়ী নাহিবি, ৰ পাৰ হৈ ল'বলৈ। মানে কি হয়, ইয়াত গাড়ীবোৰ বহুত স্পীড চলায়। হেল্ল' ফ্ৰেণ্ডছ, আৰু ইয়াৰ হায়দৰাবাদত কি হয়, বহুত গৰম হয়, এতিয়া বহুত গৰম। তাৰপিছত এনে চাহে আহি আছোঁ আৰু আপোনালোককো দেখুৱাওঁ অলপ, চোৱা হৈ থাকক মোৰ লগে লগে। এই বিল্ডিংটো চাওক না, কি মজা লাগিছে। তো এনেকৈ আহি গৈ তাৰপিছত আৰু কি হয়, ইয়াত মানে ৰাস্তাবোৰ বহুত পৰিষ্কাৰ হয়। চাওক না কেনেকুৱা কি মজাকৈ থৈছে ৰাস্তাবোৰ, আৰু কাষত যিবোৰ গছ ৰুই থৈছে, এতিয়া দেখিছে নাই কি মজা লাগিছে। পাতবোৰ পুৰা সেউজীয়া হৈ আছে। তো এতিয়া আহি ক'ত পালোহি, এইফালে গেট এখন আছে, গেটখনত লিখা আছে হাইটেক চিটি বুলি, তাতে পালোহি। আৰু এইটো ওপৰত যে দেখিছে, এইটো মেট্ৰ' ট্ৰেইন হয়, ইয়াত মেট্ৰ' ট্ৰেইন যায়। মেট্ৰ' ট্ৰেইনখন গ'লে মই আপোনালোকক দেখাই দিম। এইফালে এইটো ষ্টেপ এটা পাইছোঁ দেখোন, এইফালে উঠি গৈ থাকোঁ। এজোপা কি গছ, নাৰিকল গছ নি? নাৰিকল গছৰ নিচিনা দেখিবলৈ। গছবোৰ ইমান ধুনীয়াকৈ কলম দি থৈছে, মজা লাগিছে। এয়া চাই লওক আপোনালোকে, মেট্ৰ' ট্ৰেইন গৈ আছে। এইটো চাইবাৰ টাৱাৰ হয়, হাইটেক চিটিত আছে এইটো যে টাৰ্ণিংটো দিছে মেট্ৰ' ট্ৰেইনৰ, কি মজা লাগিছে। আহি ৰাস্তাতে এটা বস্তু পালোঁ, এইটো পুতলা হয় এইটো। কিন্তু এইটো কি জানেনে, এইটো ডাষ্টবিন হয়। এইফালেদি ভৰাই দিয়ে যাব, কাণখনত ধৰি চিকুটি টানি দিম আকৌ। এতিয়া কি হয়, চ'ত মাহত, ফাগুন চ'তত এইবিলাক গছৰ পাতবিলাক সৰি পেলাই যেতিয়া নতুন পাত ওলায়, তাৰপিছত নতুন পাত ওলোৱা অলপ দিনৰ পাছত যেতিয়া পাতবোৰ অলপ সেউজীয়া হৈ থাকে, তেতিয়া কি মজা লাগে চাওকচোন। এতিয়া চ'ত মাহত এতিয়া পাতবোৰ কিমান মজা হৈ আছে, পূৰা একদম জিলিকি আছে, মজা লাগিছে। চব যদি এনেকুৱা সদায় যদি এনেকুৱা হৈ থাকে, কি মজা লাগিব দেখিবলৈ। তো ফাইনেলি ইমান গৰমত আহি কি খাওঁ কি নাখাওঁ কৈ এখন কুঁহিয়াৰ ৰসৰ দোকান পালোঁ। চ' ভাবিলোঁ কুঁহিয়াৰ ৰস এগিলাচকে খাই যাওঁ, পেটটো ঠাণ্ডা পৰিব। তো আণ্টিয়ে গিলাচটো উলিয়াই ল'লে, মই আণ্টিক কোৱাই নাই দিবলৈ, আণ্টিয়ে ডাইৰেক্ট গম পায়ে গৈছে আৰু খাবলৈ আহিছে বুলি, দি দিলে পূৰা ফুট কৰি। তাৰপিছত মই নিমখৰ সেইটো অকণমান দিব কৈছোঁ, নিমখ অকণ দি লওঁ, খাই টেষ্টি লাগিব। এনেকৈয়ে কুঁহিয়াৰ ৰসৰ গিলাচটো খাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি দিব।